নমস্কাৰ মই অংকিতা আপোনালোক সকলোকে ই নিউজ এনিলৈ পুনৰবাৰ স্বাগতম জনাইছো দেশৰ শিক্ষা ব্যৱস্থা কিদৰে চলিছে দেশৰ বিভিন্ন ৰাজ্যসমূহত শিক্ষাৰ উন্নতি কৰাৰ কথা কৈছে বিজেপি চৰকাৰখনে কিন্তু তাৰ মাজতে এনেকুৱা কেইখনমান ছবি পোহৰলৈ আহিছে যি ছবি দেখিলে আপোনাৰো লাজ লাগিব যোগী আদিত্যনাথৰ চৰকাৰখনে কিদৰে শিক্ষা ব্যৱস্থাৰ উন্নতি কৰিছে তেওঁলোকে যিদৰে ঢাক ঢোল বজাইছে তাৰ বিপৰীত এখন ছবি এবাৰ পোহৰলৈ আহিছে আমি আপোনালোকক জনাইছো এই মুহূৰ্তত এটা বিশেষ দৃশ্য আজি দেখুৱাবলৈ চেষ্টা কৰিম দেশৰ শিক্ষা ব্যৱস্থাৰ এখন দুখ লগা ছবি পোহৰলৈ আহিছে যিদৰে বিভিন্ন আঁচনিৰ নামত ঢাক ঢোল বজোৱা হয় তাৰ বিপৰীতে যোগী আদিত্যনাথ চৰকাৰৰ নিম্নমানৰ শিক্ষা ব্যৱস্থাৰ এখন ছবি পোহৰলৈ আহিছে হাড়কোপোৱা ঠাণ্ডাত মাটিত বহি শিক্ষা গ্ৰহণ কৰিছে কেইটামান কণমানিয়ে উপায়হীন হৈ এইদৰে শিক্ষাদান কৰিবলগীয়া হৈছে শিক্ষকে এটা বিশেষ দৃশ্য আজি আপোনালোকক দেখুৱাম যি দৃশ্য দেখিলে আপুনিও আচৰিত হৈ পৰিব প্ৰশ্ন কৰিবলৈ বাধ্য হৈ পৰিব যে কিদৰে চলিছে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ দৃশ্য দেখুৱাম উন্নতি প্ৰগতি কৰা যোগীৰ দেশত এইদৰে চলিছে এতিয়া শিক্ষা ব্যৱস্থা এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰক য'ত হাড়কোপোৱা ঠাণ্ডা এই সময়ত আৰু তাৰ মাজতে এই সকল কণমানিয়ে এইদৰে ৰাজপথত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে য'ত শিক্ষকেও তেওঁলোকক শিক্ষা দিবলৈ এইদৰে বাধ্য হৈ পৰিছে তেওঁলোক উপায়হীন কাৰণ তেওঁলোকৰ এখন বিদ্যালয় নাই য'ত উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ চৰকাৰে শিক্ষাৰ উন্নতিৰ কথা কৈছে বিভিন্ন দিশৰ মহিলা সবলীকৰণৰ কথা কৈছে বিভিন্ন কথা বিভিন্ন আঁচনি তেওঁৰ মুখত শুনিবলৈ পোৱা যায় কিন্তু তাৰ বিপৰীত এখন ছবি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো দেশৰ শিক্ষা ব্যৱস্থাৰ দুখ লগা ছবি যি সময়ত সকলোবোৰ ডিজিটেল কৰা হৈছে ডিজিটেল ক্লাছৰুম বনোৱা হৈছে কিন্তু তাৰ মাজতো এনে কিছুমান ঠাই আছে য'ত পিছ পৰি ৰৈছে এই সকল শিক্ষাৰ্থী প্ৰথমতে কৰোনা ভাইৰাছৰ সংহাৰ লকডাউন আহিল আৰু সেই লকডাউনে শিক্ষা ব্যৱস্থাটো বহু পৰিমাণে ক্ষতি কৰিলে শিক্ষাৰ্থীসকলৰ যথেষ্ট পৰিমাণে ক্ষতি হৈছে সেই লকডাউনৰ বাবে আৰু তাৰ পাছৰ ছবি এখন য'ত উত্তৰ প্ৰদেশৰ এখন বিদ্যালয় বুলি ক'ব লাগিব এখন য'ত এটা ঘৰ নাই এখন বাঁহৰ চালি নাই তাৰ বিপৰীতে ৰাস্তাত বহি চোতালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এই সকল কণমানিয়ে এফালে হাড়কোপোৱা ঠাণ্ডা আৰু সেই ঠাণ্ডাৰ মাজতে এইদৰে শিক্ষা গ্ৰহণ কৰিছে আৰু শিক্ষকেও এইদৰে শিক্ষা প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিছে শিক্ষাৰ্থীসকলক যি সময়ত শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কথা কোৱা হৈছে সেই সময়তে এনেকুৱা এখন ছবি সঁচাকৈ দুখ লগা উত্তৰ প্ৰদেশৰ এই দৃশ্য প্ৰশ্ন কৰা হৈছে বিভিন্নজনে ছ'চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পাছত কিদৰে আচলতে দেশৰ শিক্ষা ব্যৱস্থা বৰ্তমান চলি আছে কিদৰে ঘোষণা কৰা হয় আঁচনিসমূহ কিদৰে শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ কথা কোৱা হয় কিন্তু তাৰ বিপৰীতে প্ৰকৃততে হৈ আছে কি আমাৰ দেশত হাড়কোপোৱা ঠাণ্ডাত মাটিত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এই সকল কণমানি
দিছে।